বৰ্তমান আমি মিঠাতেল অলপ দিলোঁ, তাৰপিছত পিঁয়াজখিনি ভাজি আছোঁ ধুনীয়াকৈ। এতিয়া আমি মাংসখিনি ধুনীয়াকৈ কেৰাহীত দি দিম। ইয়াত হালধি আৰু আদা নহৰুখিনি সানি লোৱা হৈছে। এতিয়া আমি অলপ কিছু সময় লাৰি থাকিম। এতিয়া আমি বিলাহীখিনি দি দিলোঁ। 2টা বিলাহী কাটি লৈছিলোঁ। এতিয়া বিলাহীখিনি ধুনীয়াকৈ লাৰি থাকিম। 5 মিনিট সময় এনেকৈ ভাজি থাকিম। 10 মিনিট সময় ভাজাৰ পিছত ধুনীয়াকৈ জিৰা মছলা অলপ দি দিলোঁ। জিৰা মছলাখিনি দিয়াৰ পিছত এতিয়া আমি অলপমান মিট মছলা দিম। মিট মছলাখিনি দি প্ৰায় আধা চামুচ মিট মছলা দিয়া হৈছে। তাৰপিছত এতিয়া ধুনীয়াকৈ আকৌ আগৰ নিচিনাকৈ ভাজি থাকিম। মছলাখিনি দিয়াৰ পিছত প্ৰায় 10 মিনিটমান ভজা যোৱাৰ পিছত আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি অলপমান সিজিব দিম। আলুখিনি কিছু ভজা যোৱাৰ পিছত অলপমান গৰম পানী দি দিলোঁ, যাতে নেকি মছলাখিনি চৰুটোত লাগি নধৰে। গৰম পানীখিনি দিয়াৰ পিছত ঢাকনিখন মাৰি দিম, যাতে নেকি মাংসখিনি ধুনীয়াকৈ সিজি উঠে। 5 মিনিট ঢাকনিখন দি ল' ফ্লেমত দিছিলোঁ। এতিয়া মাংসখিনি ধুনীয়াকৈ সিজি উঠিছে আৰু লগতে আলুখিনিও সিজিছে। এতিয়া অলপমান লাৰি থাকিম। মাংসখিনি ধুনীয়াকৈ লাৰি থাকিব, যাতে নেকি মছলাখিনি কেৰাহীটোত লাগি নাথাকে। সাধাৰণতে লোকেল মুৰ্গীৰ মাংসটো অলপ টান হয়, সেয়েহে বহুতখিনি সময় ভাজিব লাগে মাংসখিনি, তেতিয়াহে ভালদৰে সিদ্ধ হৈ উঠে। এতিয়া অলপমান চেনি ছটিয়াই দিম, যাতে নেকি মাংসখিনি ধুনীয়া এটা কালাৰ উঠে। তাৰপিছত আকৌ লাৰি থাকিম কিছু সময়। প্ৰায় আধা ঘণ্টা ভজাৰ পিছত মাংসখিনি ধুনীয়াকৈ ভজা গৈছে। এতিয়া আমি গৰম পানী দিম কিছু। গৰম পানী দি কিছু সময় থৈ দিম। পানীখিনি দিয়া প্ৰায় 15 মিনিট হৈ গ'ল। এতিয়া কিছু ধনিয়া পাত দিম। কেঁচা ধনিয়াটো দিলে ধুনীয়া এটা গোন্ধ ওলায়, খাবলৈও সোৱাদ হয়। এতিয়া প্ৰায় মাংসখিনি সম্পূৰ্ণই হৈছে। এতিয়া গেছটো বন্ধ কৰি মাংসখিনি আমি নুমাই থৈ দিম।